সকল আপোনালোকে 12 পাছ টিঙে 12 পাছ হলে আপোনালোকে এসএসসি পৰা এটা আকৌ এটা নতুন ৰিকুৱাৰমেন্ট আহিছে যদি এসএসসি ষ্ট্ৰগ্ৰাফাৰ কাৰণে হয় যদি গ্ৰেড আপোনালোকৰ সি আৰু ডি কাৰণে পোষ্ট আছে টোটেল আপোনালোকৰ 731 টা পোষ্ট আছে আপোনালোকে 12 পাছ হলে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন মোড আপোনালোকৰ অনলাইন হ'ব আৰু অল এক্ৰছ ইণ্ডিয়া হ'ব আৰু গভৰ্ণমেন্ট জব টাইপ হয় আৰু এসএসসি ফালৰ পৰা হয় সো আপোনালোকে এটা এপ্লাই কৰিব পাৰিব আৰু ৰিলিজ ডেটটো হৈছে নটিফিকেশন 24 এপ্ৰিলত ৰিলিজ কৰিছে আৰু এপ্লাই ষ্টাৰ্টিং আমাৰ 24 এপ্ৰিলৰ পৰা হৈছে লাষ্ট ডেট আপোনাৰ 15 মে লৈ হয় আৰু ফিজ পেমেন্ট কৰা আপোনাৰ 16 মে লৈ হয় আৰু উইন্ডোজ কাৰেকচন আপোনালোকৰ 20 পৰা 21 হয় আৰু এক্সাম ডেট জুলাই আৰু আগষ্টত হ'ব এপ্লিকেশন ফিজৰ কথা কৈ দিছো জেনাৰেল ওবিসি ইডব্লিউএস কাৰণে 100 रुपीस আৰু এসসি এসটি কাৰণে নাই আৰু আপোনালোকে নেট বেংকিং ইউপিআই বা ডেবিট কাৰ্ডেৰে পেমেন্ট কৰিব লাগিব মই আপোনালোকক পোষ্টৰ নাম ভ্যাকেন্সি আৰু কোৱালিফিকেশনৰ কথা কৈ দিছো পোষ্টৰ নাম আপোনাৰ এসএসসি গ্ৰেড সি আৰু ডি কাৰণে হয় টোটেল পোষ্ট আপোনাৰ 731 টা আছে আৰু আপোনালোকৰ কোৱালিফিকেশন 12 পাছ হ'ব লাগিব আৰু ষ্টেনোগ্ৰাফাৰ স্কিল থাকিব লাগিব আৰু এটা আপোনালোকে এপ্লাই কৰিবৰ কাৰণে মই ওয়েবসাইটৰ লিংকটো ডেসক্ৰিপচনত দি দিম সো তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে অফিচিয়েল নটিফিকেশন চাব বিচাৰে নটিফিকেশনটো ইয়াত আছে ক্লিক কৰি চাব পাৰিব আৰু এপ্লাই কৰিব ডাইৰেক্ট লিংকটো ইয়াত আছে আপুনি এপ্লাই অনলাইনত ক্লিক কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব